Hey, good morning, guys. Welcome back my new vlog. বহুত দিন হ'ল ব্লগ দিব পৰা নাই মই আজি আকৌ আহিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত তো আজি সোমবাৰ হয় গতিকে সকলোৱে জানে যে শাওণ মাহৰ শেষ সোমবাৰটো বহুত গুৰুত্বপূৰ্ণ হয় যিহেতু আমি হিন্দু মানুহ আজি শিৱ পূজা ক'ব লাগিব শিৱৰাত্ৰিৰ বাবে বহুতে গুৰুত্বপূৰ্ণ হয় আজি যেহেতু সোমবাৰটো বেছিকৈ পবিত্ৰ মানা যায় আৰু আজি সোমবাৰ যেহেতু শাওণ মাহৰ শেষ আৰু আজি অলপ বেলেগ ৰূপতে বুলি ক'ব লাগিব কাৰণ বগা কাপোৰ পিন্ধি মই কেতিয়াও ব্লগ কৰা নাছিলোঁ আজি প্ৰথমবাৰে কৰি আছোঁ মোৰ চেনেলত মানে বগা কাপোৰ পিন্ধি ব্লগ তো আজি অলপ বেলেগ গেটআপত আছোঁ মানে অলপ বেলেগতকৈ বেলেগ আৰু অলপ আজি তাৰমানে বেলেগে হ'ব গৈ আছে আজি ব্লগটো আজি মানে ধামাকাদাৰ হ'ব গৈ আছে আপোনালোকে কোনো স্কিপ নকৰিব ভালকৈ ব্লগটো চাব মানে বেলপাতটো কম হৈ গৈছিল অলপ বেছিকৈ লৈ যাওঁ কাৰণ কি কাৰণে যে কিছুমানৰ ঘৰৰ ওচৰত বা ঘৰত বেলপাত নাথাকেতো তাতে তেওঁলোকৰ অলপ ভাল হ'ব মানে বেছিকৈ যদি লৈ যাওঁ কাৰণ যিহেতু আমাৰ নিজা গাছ আছে আমাৰ অভাৱ নাই সেইকাৰণে অলপ বেছিকৈ লৈ যাওঁ আনৰ যাতে অলপ ভাল হয় মই আৰু তাই যাম মানে আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া আজি আমাৰ হিৰো এইটো হ'ব আজি গ্লেমাৰ লৈ যাম মোৰ মানুহজনী কেনেকুৱা লাগিছে অলপ জনাবচোন মই হয়তো আজি অলপ ধুনীয়া বেছিকৈ লাগিছে বেলেগ দিনতকৈ বা আৰু বোলে লাষ্ট সঁচাকৈ লাগিছে আজি অলপ ধুনীয়া দে তো আমি এতিয়া আমি আৰু ওলাই গ'লোঁ আমি এতিয়া ওলাম আৰু আমাৰ থাৰখন ষ্টাৰ্ট দিওঁ আৰু মই থাৰটো ষ্টাৰ্ট দি আছোঁ আৰু মই এতিয়া গৈ আছোঁ মানে ফুললি ট্ৰেডিশ্যনেল বুলি ক'ব লাগিব আজি অলপ কি হ'ব এটা ভুল এটা হৈ গ'ল হেলমেট পাহৰি গ'লোঁ আনিবৰ কাৰণে এতিয়া মন্দিৰত গৈছোঁ যিহেতু ঘূৰিও যাব নোৱাৰোঁ তো মা বোলে লৈ আনি আছে হেলমেটটো কিমান দেৰি লাগে এতিয়া বহুত দূৰ আহি পালোঁ খোজকাঢ়ি আহিব বহুত দেৰি আছে তো ৰখি আছোঁ এতিয়া বৰ্তমান গাইজ কমেণ্ট কৰি জনাবচোন মোক আজি কেনেকুৱা লাগিছে হেণ্ডচাম লাগিছে নে নাই আজি মানে ফুল্লি একদম বাৰে দৰাৰ দৰে কাপোৰ পিন্ধি লৈছোঁ আৰু এয়া হেলমেট আনি পালে আৰু মোবাইলো পাহৰি গৈছোঁ আমাৰ বেংগলীটোৰ এইটো হেলমেটটো দে ৰাইজসকল এতিয়া আমি মন্দিৰ পামেই আৰু মন্দিৰ পাব হৈছোঁ হয়তো বহুত ভিৰ হ'ব পাৰে আজি কাৰণ কৈছোঁৱেই মই শাওণ মাহৰ শেষটো আপোনাৰ সোমবাৰ হয় গতিকে আজি অলপ পবিত্ৰ বাৰ বুলি হয় জনা যায় সেইটো হিচাপে বহুত ভিৰ হ'ব বলবমৰ মানুহ বেছি পূৰা বলবম পূৰা মানুহ চাপ না এতিয়া বাইকখন ৰাখিব লাগিল মানে আমি অলপ পূজাৰ সামগ্ৰী লৈ লওঁ মানে পূজাৰ সামগ্ৰী লৈ আনিছোঁ ঘৰৰ পৰা কিন্তু অলপ মানে কম হৈ গৈছে কিবা কিবি মানে ইয়াত দেখি কিনে অলপ কনফিউজ হৈছোঁ এইটো লাগিব বুলি তো গতিকে আমি অলপ পূজাৰ সামগ্ৰী কিবা কিবি এটা লৈ লওঁ চাওঁ কি ল'ব পৰা যায় ইয়াতে সূতা আছে মানে আমি এতিয়া আহি পালোঁ মন্দিৰ আমি এতিয়া সোমামেই আৰু এতিয়া মন্দিৰৰ দুৱাৰ পাম আৰু মানে বস্তু লৈছিলোঁ মানে খুচুৰা নাছিলে আহি কিনে পিছত দিব লাগিব চেণ্ডেল ইয়াতে ৰাখিব লাগিব আমি চেণ্ডেলবিলাক ইয়াতে ৰাখি দিম চেণ্ডেলবিলাক ইয়াতে ৰাখি থৈ আমি মন্দিৰৰ ভিতৰলৈ যাম চেণ্ডেলবিলাক ইয়াত ৰখাৰ পিছত আহি কিনে ঘূৰি কিনে পাওঁ নাপাওঁ নাজানো কিন্তু এনেকুৱা হ'ব মন্দিৰ এনেকুৱা হয় ঠিক আছে
এইটো খৈৰাবাৰী অঞ্চলৰে দেউৰীপাৰা বুলি এখন গাঁও হয়। তাম্ৰেশ্বৰ বুলি ক'লে ফেমাছ আৰু এই গাঁওখনৰ নাম নকলেও হ'ব। তো বহুতে পুৰণি হয়, এইটো বহুত বছৰ আগতে স্থাপিত হৈছে। এইটো চনটো মোৰ মনত নাই। তো ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পাইছে লাইক এটা কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে।